কেনেকৈ মৃত্যু হল মৃদুল ইছলামৰ কন্দুৱা গেছৰ বাবে মৃত্যু সম্ভৱ নে কা আন্দোলনৰ সময়তো ব্যৱহাৰ কৰা হৈছিল কন্দুৱা গেছ প্ৰতিবাদৰ সময়ত অধিক চিঞৰা ভাগৰুৱা হোৱাৰ বাবে হাৰ্টৰ সমস্যাৰ বাবে মৃত্যু হৈছিল নেকি কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলো যাত্ৰাৰ সময়ত ঘটা অবাঞ্ছিত পৰিস্থিতিৰ পাছৰে পৰা ৰাজ্যত ব্যাপকভাৱে চৰ্চাত আছে কন্দুৱা গেছ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবৰ বাবে ব্যৱহৃত এই কন্দুৱা গেছত কি থাকে কন্দুৱা গেছত ব্যৱহৃত কৰা হয় CN নামৰ ৰাসায়নিক দ্ৰব্য যি কন্দুৱা গেছ মাৰাত্মক অস্ত্ৰৰ শাৰীত নপৰে তথাপিও কন্দুৱা গেছ দিয়াৰ ফলত আক্ৰান্ত হোৱাসকলৰ জ্বলাপোৰা কৰাৰ লগতে শ্বাস প্ৰশ্বাসতো কষ্ট হয় শ্বাস প্ৰশ্বাসত কষ্ট হোৱাৰ বাবে মৃত্যু হ'ল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ সম্পন্ন হ'ল জানাজা বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে মৃদুল ইছলামক প্ৰথম শ্বহীদ ঘোষণা কংগ্ৰেছৰ আৰক্ষী দায়বদ্ধতা আয়োগৰ ক্ষমতা কৰ্তন হোৱাৰ বাবে আজি আৰক্ষীয়ে কংগ্ৰেছ নেতাক হত্যা কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছ দলে MMD ফোকাছ আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাছ প্ৰতিৰোধ